Welcome back to my YouTube channel Pranam Assam. পোন প্ৰথমে সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। তো আজি বিশ্বকৰ্মা পূজা হলে আজি গাড়ী চাৰি ধুই অলপমান আমাৰ গাঁৱতে পূজা কৰিম। তো পূজা কৰিলে অলপ গাড়ী চাৰি ধুম ভিডিঅ'টো বনাই আছো সেইখনলৈ চাই থাকক। পূজা সব দেখাম আপোনালোকক ভালদৰে আপোনালোকে পূজা কৰক গাড়ী চাৰি ধুওক। তো কমেন্ট কৰি জনাব কেনেদৰে আপোনালোকে পূজা কৰিছে আৰু মই কেনেদৰে পূজা কৰিছো সকলো দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো আহক এতিয়া আমি গাড়ী ধুম। তাত গাড়ী আছে, তাত মোৰ চাইকেলখনো আছে দেখাই আছো চাইকেল। তো সব চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। তো তামাম ৰ'দ দিছে আজি এইখন বাসন্তীক লৈ আহিলোঁ ইয়াতে। তো ইয়াতে ধুৱাই দিম আজি সেইফালে ইগনোৰ কৰক। সেইফালে আমাৰ অগ্ৰ বিসৰ্জন কৰা মন্দিৰ আছে। তো এইখন ইয়াত ধুই দিম ইয়াক। আৰু চাইকেলখন আনি আছোঁ ধুই আছোঁ। বাইকখন কালিতে ধুৱাই আছে, অলপ পানী মাৰি দিম। তো ভিডিঅ'টো চাই থাকক না পুৰা ভালদৰে ধুৱাব লাগিব। ইমান দিন আমি চলাওঁ কিন্তু আজি ইহঁতক চিকচিকা কৰি ধুই দিব লাগিব আৰু চাই থাকক ভিডিঅ'টো। গাড়ীৰ পিছফালে থোৱা মাৰা চাইলেঞ্চাৰত সোপা দিব লাগিব, নহ'লে কালিৰ পৰা আৰু চলা বন্ধ কৰি দিব। তো সোপা চোপা দি ল'লোঁ এইদৰে। ইয়াতো সোপা চোপা দি ল'লোঁ। এতিয়া ইয়াক পুৰা ডগৰি পানী মাৰিম। এয়া চাওক এই ফিউজটো দি ল'লোঁ। দিলে এতিয়া পুৰা মাৰক আৰু Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you left, এইবাৰ মেইন মালখন আনি ল'লোঁ চাইকেল। তো গাড়ীখন নহওঁতে চাইকেলেৰেতো আমি চলিছিলোঁ প্ৰথম তো চাইকেলখন আমি আগে বেয়া ভালকৈ থ'ম আৰু একদম মজাকৈ থ'ম। চাই থাকক। but since you left me alone, I've been ভিডিঅ'টো লাইক কৰি দিব। এনেদৰে চাইকেল ঘৰত যদি আছে মোৰ দৰেকৈ নুধুব, বলচুল ভাঙিব পাৰে। মই কেঞ্চেল দিম তাড়াতাড়ি। চাইকেলখন ধুই বহুত দিন ধোৱা নাই, সেইকাৰণে বহুত লেতেৰা হৈছে। সেইকাৰণে দিছোঁ আপোনালোকে লেতেৰা হোৱা নাই যদি এনেকৈ নুধুব, চাইকেল বেয়া হৈ যাব। তো ফাইনেলি আমি গাড়ী চাৰি ধুই আমি নিজে গা চা ধুই এতিয়া গাড়ীকেইখন পূজা কৰিব লৈ যাম। তাতে পূজা চলি আছে এই নামঘৰত। তো এতিয়া আমি গাড়ীকেইখন তাল পূজাস্থলীলৈ লৈ যাম। তাতে পূজা কৰিম আমি চবেই। ইয়াৰ লগত আছে মোৰ দাসে লৈ যাব এখন, মই এখন লৈ যাম। তো কেমেৰা চম্ভালিব এতিয়া। Yeah. Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony.
তো এইটোৱে আমাৰ বিশ্বকৰ্মা পূজাৰ যিটো মূৰ্তি আৰু ইয়াতে আমাৰ নামঘৰৰ ভিতৰত বিশ্বকৰ্মা পূজা চলি আছে তো অলৰেডি ইয়াতে হোম যজ্ঞ মানে হোম যজ্ঞ কৰা হৈ গ'ল বিশ্বকৰ্মা পূজাৰ তো এয়া কলৰ ঠোক আছে ইয়াতে সুন্দৰ কলৰ ঠোক নেচাৰেলি পকা হয় এইটো কোনো ধৰণৰ ইয়াত গেছ ইউজ কৰা নাই আৰ্টিফিচিয়েল বস্তু ইউজ কৰা নাই পকিবৰ কাৰণে এয়া চাওক এয়া হৈছে পূজা মণ্ডপ আমাৰ তো ভিডিঅ'টো চাই থাকক শেষলৈ আকৌ নাম কীৰ্তন আমিও দেখুৱাম আৰু পূজাৰ ভোগ আদিও দেখুৱাম শেষলৈ ভিডিঅ'টো চাই থাকক তো হোম যজ্ঞ কৰাৰ পিছতে এতিয়া আমাৰ বাইক কেইখন যে আছিল ছুপাৰ স্প্লেণ্ডাৰ গ্লেমাৰ এক্টিভা যি আছে চাৰিচকীয়া বাহন বাহকে হওক বা দুইচকীয়াই হওক সকলো এতিয়া ইয়াতে পূজা কৰিব তো ভিডিঅ'টো শেষলৈ চাই থাকক সকলো দেখুৱাম পূজাৰ ভোগৰ পৰা আদি কৰি বাহন পূজাৰ পৰা মানুহ পূজালৈকে তো এয়া চাওক সকলোবোৰ বাহনৰ লগতে মোৰ যি চাইকেলখন আছিল সেই চাইকেলখনো ইয়াতে অলপমান পূজা পাতল কৰি দিছে আৰু চাইকেলখনো যাতে ভালদৰে সুকলমে চলি থাকে সেই বিশ্বকৰ্মা ভালদৰে যাতে চাইকেলখন চলি থাকে আৰু সকলোৰে গাড়ীবিলাক যাতে ভালদৰে চলি থাকে বাহনবিলাক জয় হো সকলোৰে জয় হো গাড়ী চাৰি পূজা কৰি এতিয়া আমি ক'লৈ যাম মন্দিৰলৈ এয়া ৰেডি বছ বাবুদা মোৰ মোবাইলটো তোমাক দিছোঁ মই ননক দিছোঁ এইটো আমাৰ এই পূজাৰী হেৰি বুলি কয় কি ক'ব মই পূজাখন ভালে কৰিলোঁ ফটা দি কেনে লাগিল ফটা দি ভালে লাগিল দাদা ভালে লাগিল মানুহবিলাক ওলাই আহিছে আজি লকডাউন বুলি পুৰাপুৰি আৰু কৈছে লকডাউন টেক কৰি ওলাই আহিছে ছেক্ৰেটাৰীজনৰ বিষয়ে কি ক'ব কেনে পাইছে আমাৰ চাৰ্ভিচ আমাৰ সেৱা কৰাৰ পিছত ভোগ আছে ভোগটো অলপ দুখে দিয়ক ভোগ আছে আমি ভোগ দেখুৱাম ভোগ প্ৰায় হৈছে এতিয়া পায়স চায়স বনাইছিল ইয়াতে আৰু সেই ভাত আছে এইটো চব্জি আৰু এইটো হৈছে দালি চব্জি পায়স চব আছে হৈ যাব এতিয়া প্ৰব্লেম নাই কেনে লাগছে খুবেই ভাল লাগছে পৰিৱেশটো আমাৰ এনেকুৱা পৰিৱেশ যাতে আৰু চলি থাকে এবাৰ মানুহ পূজা আছে আমাৰ গাড়ীৰ পূজা হ'লে এবাৰ আমি সেৱা কৰিম তাৰপিছত আমাৰ আৰু কমিটিৰ অলপ ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰী মেইন বছ কি ক'ব এতিয়া একদম ধুনীয়া আমাৰ পূজা জিগজাগ একদম এতিয়া আমি কি কৰিম মানুহ পূজা কৰিম আহি থাকক ফোন লগত তো ইয়াতে চলি আছে মানুহ পূজা মানুহ আহি যাওক Das ভাই এইটো পপস এইটো মামাশ্ৰী এতিয়া মানুহ পূজা হ'ব মানুহ পূজা হ'ব মানুহ গাড়ী পূজা হয় লাইন হৈ বহি আছে চব তো মই যে ইমান দৰে মানুহ পূজা কৰি আছিলোঁ মানুহ পূজা মানে আমাৰ গাঁৱৰ যি গাঁওবাসী আছে অৰ্থাৎ গাঁৱৰ যিমানবিলাক লোক আছে সকলোবোৰ লোক আহি আমাৰ মন্দিৰৰ ভিতৰত এতিয়া মানে শান্তি ল'ব এতিয়া গাড়ী চাৰি পূজা কৰা হোৱাৰ পিছত আমাৰ মানুহবিলাকে সেৱা ল'ব যাতে সমূহ গাঁওবাসী ভালদৰে শান্তিৰে সুকলমে শান্তি সমৃদ্ধি ভৰি পৰে আমাৰ গাঁওবাসীৰ মনত আৰু সকলোৰে যাতে মংগল কামনা হয় সকলোৰে মনোকামনা পূৰ্ণ হয় তাৰ বাবে এটা শান্তি ল'ব তো এয়া চাওক সকলো দেখুৱাই আছোঁ মই তো এয়া আছে আমাৰ নৱদা এয়া চাওক নৱদা কেনে খবৰ এই যে নৱদা এয়া চাওক সকলোবোৰ মানুহ এতিয়া শান্তি লোৱাত ব্যস্ত হৈছে তো মই শান্তি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনেদৰে গাঁওবাসীৰ শান্তি লোৱা হোৱাৰ পিছতে আমাৰ এটা নাম কীৰ্তনৰ অনুষ্ঠান আছে তো নাম কীৰ্তন দেখুৱাম নাগাৰা নাম চাই থাকক ভিডিঅ'টো
তো এনেদৰে আমাৰ সকলোবোৰ পূজা পাতল আৰু নাম কীৰ্তন যি কৰিবলগীয়া আমাৰ কাম আছিল সেইখিনি কৰা হোৱাৰ পিছতে এতিয়া আমাৰ আহাৰ গ্ৰহণৰ সময় আহি পৰিল। তো এয়া আমাৰ আহাৰ বিতৰণ আৰু আহাৰ গ্ৰহণ দুয়োটাই চলি আছে। এয়া আমাৰ আহাৰ বিতৰণ কৰি আছে, এয়া চাওক, আৰু এয়া সকলোবোৰ গাঁওবাসীয়ে ইয়াতে আছে। এয়া চাওক, সকলোবোৰ গাঁওবাসীয়ে কিদৰে আহাৰ গ্ৰহণ কৰিব। এতিয়া ইয়াত কলো বিলাই আছে একেলগে, তাৰমানে দেৰি হৈ গ'লতো নাম কীৰ্তন ধৰোঁতে, তো একলগত বহুত গাইছে আৰু ভাত একেলগে দি আছে, উপায় নাই আৰু দিয়ক। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো দেখুৱাই আছোঁ মই আহাৰ গ্ৰহণ দৃশ্য। আমাৰ ড্ৰোন শ্বট। তো গাইজ, সমূহ গাঁওবাসীৰ লগতে ময়ো এনেদৰে বিশ্বকৰ্মা পূজা পালন কৰিলোঁ। তো আপোনালোকে কেনেধৰণে পালন কৰিলে তলত কমেণ্ট বক্সত গৈ এটা কমেণ্ট লিখি জনাব। আৰু এই যদি আমাৰ এই বিশ্বকৰ্মা পূজা ভাল পালে তেনে এটা ভিডিঅ'টো লাইক কৰি দিব। আৰু তেনেহ'লে আজিলৈ এৰিছোঁ, আকৌ এটা লগ পাম নতুন এটা ভিডিঅ'ত। তো আজিলৈ বাই বাই।